হাই নমস্কাৰ এমপি নিউজ চেনেল সকলোকে স্বাগতম জনাইছোঁ আজি মই যেটো ভিডিও আপোনালোকৰ আগত আগবঢ়াব বিচাৰিছোঁ সেই ভিডিওটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া যিখন অসমীয়া ভাওনা বুলি কয় অসমীয়া নাটক সেই বহুত সৰু সৰু কম বয়সৰ শিশুসকল বুলি ক'লে ভুল নহ'ব যি মঞ্চস্থ কৰিব ওলাই গৈ আছোঁ সেই নাটকখনৰ মোৰ লগত বহুত ভাওৰীয়া বৰ্তমান মেকআপ লৈ আছে তেখেতলোকৰ পৰা অলপমান থ্ৰুতে মই জানিব বিচাৰিম মোৰ লগত এজন আছে এজন দেখাইছোঁ আপোনালোকক নাটকখন সম্পূৰ্ণ দেখাব নোৱাৰিলেও মই থ্ৰুতে অলপ আপোনালোকৰ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিলোঁ সৰু আমাৰ নৱপ্ৰজন্মবিলাকে উঠি আহিছে আমি সকলোকে উৎসাহ দিব লাগে মোৰ ফালৰ পৰা সেইটোৱে ক'ব লগা মোৰ এই সামান্য প্ৰয়াস যদি মোৰ এই ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব আৰু কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰি দিব যাতে আমি শ্ৰীমন্ত শংকৰদেৱৰ যি কলা সংস্কৃতি আমি অটুট ৰাখিব পাৰোঁ বজাই ৰাখিব পাৰোঁ সেইক লৈ বলক আমি ভিডিঅ'টো তেন্তে আৰম্ভ কৰোঁ ভাওনাখনৰ নাম সমুদ্ৰ মন্থন সমুদ্ৰৰ নাম হৈছে সমুদ্ৰ মন্থন হয় মই আপোনালোকক কৈছিলোঁ যে আজি বহুত সৰু যি নৱপ্ৰজন্ম উঠি অহা শিল্পী আমাৰ 5 বছৰৰ পৰা 10 বছৰ বা 12 বছৰ ভিতৰত যিখিনি কণ শিশুসকলৰ দ্বাৰা আমি যিখন আজি নাট মঞ্চস্থ কৰিব বিচাৰিছোঁ সেই নাটখনৰ নামটো হৈছে সমুদ্ৰ মন্থন সেই নাটখনত আৰু মোৰ লগত আৰু এজন আছে কণ্টিলো মোৰ ভতিজা হয় নামটো ক'বা নমস্কাৰ মোৰ নাম শ্ৰী তৰা ডেকা তোমাৰ আজি কি ভাও দিছে অপেশ্বৰী ভাও দিছে আজি বচন কিবা আছে নেকি নাই বচন নাই তথাপিতো নাচিব ফূৰ্তি কৰিব আৰু আমাৰ যি শ্ৰীমন্ত শংকৰদেৱৰ কলা সংস্কৃতি আমি বজাই ৰাখিব বিচাৰিছোঁ অটুট ৰাখিব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব মই অশেষ ধন্যবাদ জনাইছোঁ এমপি ৰিমেক্স চেনেলত ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিব মোৰ এই চেনেলটো ধন্যবাদ চিৰঞ্জীৱং দেৱগণং পুৰন্দৰং হে দেৱৰাজ উহি কাননে তুহাক দেখি হামু বৰ সন্তোষ ভেলু হামু তুহাক পাৰিজাত মালা কাহাক অৰ্পণ কৰিতে নাহি পাওলো হে দেৱৰাজ তুহাক দায়ে ଏହି মালা অৰ্পণ কৰিলো তুহু পৰিধান কৰহ নমস্কাৰ মোৰ নাম শ্ৰী ৰশ্মি ডেকা নমস্কাৰ মোৰ নাম শ্ৰী লিপিকা ডেকা নমস্কাৰ মোৰ নাম শ্ৰী অৰ্পিকা তোমালোকে আজি কি ভাও দিবা অপেশ্বৰী তোমালোকৰ কিবা বচন আছে নেকি মোৰ আছে অলপ লাজ কৰিছে বাৰু কোনো আপত্তি নাই নিশ্চয় মই দেখাবলৈ চেষ্টা কৰিম ভাওনাতে প্ৰথমতে নামটো হয় নমস্কাৰ মোৰ নাম শ্ৰী জোনমণি ডেকা আৰু আজি ভাওটোৰ নাম কাৰ্তিক দৈত্য খব আমাৰ সৈন্য খবক বন্দী কৰি বৰ গৰ্ব কৰহ থাকোঁতেই সৈন্য খবক অমৰাৱতী অধিকাৰ কৰি তেনাহি দিয়কো বহুত ধন্যবাদ থাকিল উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী মাধুৰ্য মন্দিত নাথ বহুত ধন্যবাদ জনালোঁ আৰু আপোনালোকেও এই ভিডিঅ'টো চাব আৰু মই ধন্যবাদ জনাইছোঁ মোৰ চেনেলত সৰুকৈ এটা বচন শুনিব বিচাৰোঁ ঐ পাপিষ্ট দৈত্য খব গুৰু বৃহস্পতিক বন্দী কৰি বৰ মুনি খাই দেখা অহ আজু খব দৈত্যকল নিৰ্মূল কৰবু বহুত ধন্যবাদ থাকিল যদি ছাবস্ক্ৰাইব কৰা নাই ৰঙা ছাবস্ক্ৰাইব বাটন টিপিবলৈ কোলা কৰি দিয়ে যেন ধন্যবাদ তোমাৰ ভাওটো কি শ্ৰীকৃষ্ণৰ ভাওটো দিলে
কি ভাও দিছে অপেশ্বৰী অপেশ্বৰী সৰি হয় নমস্কাৰ আজি ভিডিঅ'টো যথেষ্টখিনি দীঘলীয়া হৈছে আৰু দীঘলীয়া নকৰোঁ ইয়াৰ পিছৰখিনি মই আন এটা ভিডিঅ'ত নিশ্চয় দেখাম আপোনালোকে আন এটা ভিডিঅ'ত দেখা পাব আৰু যদি আপোনালোকে গুৰুজনাৰ যি সৃষ্টি সেই সৃষ্টিক যদি জীয়াই ৰাখিবলৈ বিচাৰে তেনেহ'লে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু মোৰ এই ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আজি যদি এই মোৰ চেনেলৰ ভিডিঅ' নতুনকৈ কোনোবাই চাই আছে তেনেহ'লে ৰঙা ছাবস্ক্ৰাইব বটনটো টিপি পেলাই ছাবস্ক্ৰাইব কৰি দিয়ে যেন ধন্যবাদ ভাওনাখনৰ নামটো ক'বা মই কাটি দিম বাৰু এখন হয় বসন্ত কৈ দিছোঁ কৈক্য যাবি দৈত্য হ'ব কৈক্য যাবি দৈত্য হ'ব আজি শিক্ষা দিছোঁ হয় প্ৰথমতে নামটো ক'বা তোমাৰ মোৰ নাম কোনটো নহয়